আপুনি হাতত লৈ থকা লাখুটিডাল আপোনাৰ পৰিবাৰৰ গাত উঠিছিল নেকি বাৰু কেতিয়াবা? উঠিছিলে, কিন্তু এনেকে উঠে যে নকবিয়ে আৰু। বিহুৱে আপুনি কেতিয়াবা বিহু গান গাইছিলে নে, বিহু নাচিছিলে নে বাৰু? আগতে নাচিছিলো, এতিয়া আকৌ কঁকালটো বিষাই নহয় বোপা। কিটো কবা? তথাপি এপাক নাচি দেখুওৱা হলে ভাল লাগিলে। বাৰু নাচিওৱে আৰু। বিহু গাই ককাও আপোনাৰ দেখি বৰ ভাল লাগিছে নহয়। এতিয়া কথা এটা সুধো দেই, আপুনি যে চাৰিজনী আনিবলৈ ক'লে, প্ৰথম যদি আনি যাওঁতে আপুনি কেনেকে ঘৰৰ পৰা চাই গৈ আনিছিলে নে আপুনি নিজে নিজে আনিছিলে? মানে কথাটো কবলৈ লাজ লাগে, মানে মই পলুৱাই আনিছো। গোটেইকেইজনীকে পলুৱাই আনিলে? ইজনী আহিলে তাৰপিছত এই নহয়, এতিয়া আপুনি প্ৰথমজনী আনোতে দ্বিতীয়জনীয়ে গম পাই নাপায় আপুনি আনিলে বুলি? কিন্তু মই তাইক কলো আৰু যে এনেকুৱা যে তই বেয়া নাপাবি আৰু, মানে মোৰ আনিব মন গ'ল এতিয়া সেই ককা ঘৰলৈ যাব নে ক'লৈ যাব? ঘৰলৈকে যাম আৰু তাৰপিছত ভাত খাম। হয়, ভাত নাখালেও বেয়া নহয়, হয়? হয় হয় হয়। ইয়াত যে আহিলে আপুনি কেনেকে গম পালে ইয়াত কিবা হৈ আছে বুলি গম পালে নেকি? ৰাস্তাত খোজকাঢ়ি এনেকে লাহে লাহে গৈ আছিলো। হয়। তাৰপিছত জুমি চালো, ইমান ধুনীয়া সজাই থৈছে। হয়। বোলো মই এবাৰ সোমাই যাওঁচোন। ভাল সোমালো এবাৰ। হয়, ভাল লাগিছে নে বাৰু ককা আপোনাৰ ইয়াত? ইমান ধুনীয়া লাগিছে। পিছে তোৰ নামটো কি হয়? ককা মোৰ নাম মুকুন্দ চেতিয়া, এইখন স্কুলৰ প্ৰধান অধ্যক্ষ দেই। ঠিকেই, ভালকে স্কুলখন বনাইছ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিবা শুভেচ্ছা এটা নিদিয়ে নেকি আপুনি আহিলে? চবকে দিছো, ইমান সুন্দৰ সুন্দৰ কাপোৰ পিন্ধি আহিছে। আপোনাকতো একো কথা ক'বই নোৱাৰি। বেয়া পোৱা নাই, আপোনাক যিহতে কিন্তু কথা পতাকৈ কৈ গৈছে লাজে পাইছে। ককা সেৱাই আৰু দেই, দূৰৰ পৰা সেৱা এটাহে কৰিছো আপোনাক। ককা আপোনাৰ লাখুটিডাল ডাঙৰ হৈছে। নাজানো নহয়, ক'লেহে জানিম। কেতিয়াবা মোৰ ল'ৰা ছোৱালী বিলাক যেতিয়া ডাঙৰ হ'ব, তেতিয়াতো বুঢ়া বনিব, বুঢ়া বা বুঢ়ী। এতিয়া মই ভাবিছো যে বেলেগ লাখুটি বনাবলৈ মোৰ সময় নাথাকিব, এনেও মই আৰু এই পৃথিৱীত নাথাকো, তেতিয়া হেঁতে থাকিব নহয়, আৰু হেঁতে বৰ কঞ্জুচ হয়। হেৰি নহয় ককা, কোৱাচোন
এই যে ধুনীয়া ধুনীয়া ছোৱালীবিলাক ধুনীয়া ধুনীয়া পোচাক পিন্ধি আহিছে বুলি কৈছে অ এই চাইডৰ ৰাস্তাদি গাড়ীবিলাক গৈছে অ এই ধূলি মাকতি ঢেৰ আছে সেই ধূলি মাকতি উলিয়াই পেলাই যে তেওঁ সেই ছোৱালীবিলাকৰ গালত পৰে ছোৱালীবিলাকৰ চেহেৰাটো ফপৰামূৰীয়া নহ'ব জানো হ'ব আৰু কিবা উপায় আছে নেকি উপায় বুলি একো নাই আজিকালি ছোৱালীবোৰ অকল সেই কি বুলি কয় বিউটি পাৰ্লাৰ সেইটো আছেইচোন সিহঁতৰ কাৰণে আৰু কি লাগে হেৰি নহয় ককা ক আপোনাৰ এইটো বয়সত যে দাঁতযোৰ ইমান ধুনীয়া হৈ আছে সেই দাঁতযোৰ ৰক্ষা কৰিবলৈ আমাক কিবা এটা পৰামৰ্শ দিয়ক কি বুলি কয় কলগেটে ব্ৰাছ মাৰিবি এতিয়া দাঁত জিলিকিব আৰু দাঁতো বহুত ধুনীয়া হৈ থাকিব বৰ ভাল লাগিল দেই ককা আপোনাৰ পৰামৰ্শখিনি মই আখৰে আখৰে পালন কৰিম দেই বাৰু বাৰু ককাৰ নামটো নাজানিলো মোৰ নামটো পুপাৰাম মোক কৈছিলে আৰু ককা কোনখিনিতে থাকে মই লখিমপুৰ পৰা আহিছো লখিমপুৰ পৰা ফালে বিয়া এখন আছিলে অকণ দূৰ কিন্তু খোজকাঢ়ি আহি আছিলো তেতিয়া গাড়ী এখন দেখিলো গাড়ীখনক কলো